হাই গাইছ, আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে গাইছ, আমাৰ বিশেষ ইমান একো কাম নাই। পুৱাই আমাৰ দাদৰ মটৰটো বেয়া হৈ থাকিলে আৰু বঢ়িয়া হাতত মানে গেছিলোঁ আৰু তাতে ভাল কৰিবলৈ। পুৱা দি মই কাণো শিকালোঁ, দাইৰা অলপমান গালি পাৰিলে আকৌ। ভাল লাগিলে কাণটো শিকাই, লগৰ ছোৱালী মাহে কাণটো এটা ফুটি আছিলে। কৈছিলে দাদাই যে মই ভিডিঅ'ত বোলে লাইক কৰোঁ, তো মই গাইছ লাইক নকৰোঁ। সেইদিনা মই এনেই মোৰ মানে মনটো বেয়া আছিলে কাৰণে এনেই কৈছিলোঁ। তো গাইছ মই লাইক নকৰোঁ আকৌ। ইয়াৰলৈ ফুৰি পেলাই আমি অকণমান ইয়াতে আৰু ফুৰি আছোঁ। এতিয়া ঘৰত যাম, ভাত পানী খাই পেলাই আৰু ফুৰিবলৈ যাম কফিখন। আজি পৰীক্ষাও আছিলে, পৰীক্ষাটো ভালকৈ গ'ল। যাই আছোঁ আৰু ফুৰিবলৈ। ভাত পানী খাই পেলাই আৰু আকৌ আহিম খেলি পেলাই ঘৰত। আৰু এলাক দাদা আৰু মই বহৰীয়াটোত যাম, মানে য'ত আমি দি আহিছোঁ আৰু মটৰটো সেইটো আনিবলৈ। সেই আৰু এওঁলোকে ঘূৰি আছোঁ আৰু লেডিষ্টনত তাতে আকৌ কাম চাম নাই যে উঠিলে আৰু সেই হৈ আছোঁ আমি যাইছোঁ নামফালে। আমি পথাৰ চাই আছোঁ এতিয়া, চাবলৈ একো নাই। পথাৰে চাই পেলাই আমি আনি আছোঁ। আমাৰ দাদাই মানে তেলটো মানে বেছিভাগ বঢ়িয়া হাততে ভৰাই বাইকখনে মানে বঢ়িয়া হাতত তেলটোৱে বোলে মাৰি আছে তাতে ভৰাই। তো আমি সেনেকৈ একেবাৰতে মকানে প্ৰত্যেকবাৰে তেলটো ভৰাব আনিলে আৰু মটৰটো আমি সেনেকৈয়ে দি আহিলোঁ। দি আহোঁতে তো এতিয়া মই ঘৰত যাই পেলাই বেডমিণ্টন খেলোঁ। যদি মোৰ কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব আকৌ। তো মই নতুন ব্লগ বনাইছোঁ ন, তো তাৰপিছত এবাৰ মই ঘৰত যাম আৰু। যদি ভিডিঅ'টো ভাল লাগিছে গাইজ, লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। তো বাই বাই। আৰু গাইজ, আপোনালোকে হয়তো এই সৰু ল'ৰাটোৱে মানে বনোৱা মানে ভিডিঅ'টো দেখিলেই চাগে। কেনেকুৱা হৈছে নাজানো আৰু আপোনালোকে ক'ব কমেণ্ট কৰি কিনে। বাকী আজিৰ ভিডিঅ'টোত বিশেষ এনেকুৱা একো নাই। সি মানে প্ৰথমতে মানে কি লাইক কৰিছিলে মানুহৰ ভিডিঅ'টো বনোৱাৰ কাৰণে, মানে তাৰপিছত মই তাক অলপ মানে সাহস দিলোঁ বা অলপমান মানে উৎসাহ কৰি তুলিলোঁ আৰু মানে ভিডিঅ'টো বনোৱাৰ কাৰণে, মানে ব্লগটো বনোৱাৰ কাৰণে। বাকী কেনেকুৱা হৈছে নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব। আজি অতিকে সৰু ল'ৰা আৰু জীৱনত মানে প্ৰথমবাৰ মানে চেষ্টা কৰিছে আৰু ভিডিঅ' বনোৱাৰ কাৰণে। আৰু বাকী আজিৰ ভিডিঅ'টোত বিশেষ সিমান একো ক'বলগীয়া নাই। আজি ভিডিঅ'টো মানে কৰা মানে মেইন উদ্দেশ্য এই আছিল যে যাতে সি সিদিনাখনে মানে বহুত লাইক কৰি আছিলে মানে ভিডিঅ'টোত, যাতে সি নিজৰ লাজটো মানে ভাঙি কিনে কেমেৰাৰ মুখত যাতে কিবা যাতে ক'ব পাৰে আৰু বাকী কিনে বেলেগ একো নাই। আৰু যদিহে তেওঁলোকে আপোনালোকে মোৰ ভিডিঅ'টো চাই যায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব মোৰ চেনেলটোত। বাকী আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।